নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক আৰু আজি উলেৰে কেনেকৈ দহি কৰিব পাৰি তাৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু মই কৰি থোৱা কেইযোৰমান কাপোৰ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু যদিহে ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পোৱাকৈ ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ। আজি মই কৰা কেইযোৰমান কাপোৰ আপোনালোকক দেখুৱাম, আপোনালোকে চাওকচোন। এয়া মই দুটা ৰঙৰ সূতাৰে এইযোৰ কাপোৰ, এয়া সূতা অৱশ্যে ঊলৰ নহয়, এমব্ৰইডাৰী সূতা মই আনি দুটা ৰঙৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে। আৰু মই মুগাৰ কাপোৰত কেনেকুৱা ডিজাইনেৰে কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। এয়া মই মুগাৰ কাপোৰত এনেকুৱা কৰি এনেকৈ ডিজাইন দি পেলাই মুগাৰ কাপোৰত দহি কৰিছোঁ। আৰু এযোৰ কাপোৰ মই দুদিনমান আগতে উলেৰে কৰিছোঁ, চাওকচোন কেনেকুৱা লাগিছে কমেণ্টত জনাব। দুটা ৰঙৰ ঊল ব্যৱহাৰ কৰিছোঁ, সৰু ঊল ব্যৱহাৰ কৰিছোঁ। চাওকচোন কাপোৰযোৰ মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিছে, আপোনালোকৰ বা কেনেকুৱা লাগে। আৰু এযোৰ কাপোৰ কৰি থৈছোঁ। আৰু আজি মই ঊল আনিছোঁ এনেকুৱা সৰু সৰু 0 প্লাই ঊল আৰু একে ৰঙৰ ঊলেৰে মই এযোৰ কাপোৰ আপোনালোকক প্ৰস্তুত কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। প্ৰথমতে এনেকুৱা ঊল মই আনি লাডু কৰি লৈছোঁ। লাডু কৰি লোৱাৰ পিছত আপোনালোকক মই এনেকৈ কাটি লৈ দীঘল কৰি লৈছোঁ। দীঘল কৰি লোৱাৰ পিছত এখন কেঁচি ব্যৱহাৰ কৰিম। কেঁচিখন ৰেডি কৰি ৰাখিছোঁ। আৰু কাপোৰযোৰ এইযোৰ এনেকৈ মই আপোনালোকক কেনেকৈ প্ৰস্তুত কৰিম মই দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাওক। এই চাওকচোন বেজিত সূতা একে ৰঙৰ ঊল ভৰাই লৈছোঁ। তাৰপিছত চাদৰখনৰ মূৰটোত এনেদৰে বেজিটো সুমুৱাই লৈছোঁ। সুমুৱাই এই দুই মূৰত এনেদৰে লৈছোঁ। আপোনালোকে দেখিছেনে নাই? দুই মূৰত এনেদৰে লৈ লৈছোঁ। লৈ লোৱাৰ পিছত এনেকৈ মই কৰি থোৱা ঊলখিনি এনেকৈ থোপাই বান্ধি লৈছোঁ। বান্ধি এনেকৈ দুটা গাঁঠি দিছোঁ। এনেকৈ দুটা গাঁঠি দি গোটেইখিনি থোপাই পেলাই এনেকৈ লৈছোঁ। লৈ এনেকৈ কৰি এনেকৈ এটা পাক দিছোঁ। তাৰপিছত আকৌ এনেকৈ এটা পাক দিছোঁ। দুটা পাক দিয়াৰ পিছত দেখিবলৈ থোপ খাই গ'ল আৰু দেখিবলৈ কেঁচিৰে কাটি দিছোঁ। গোটেইখিনি থোপাই পেলাই এনেকৈ কাটি দিছোঁ। চাওকচোন মই এনেকৈ মই 5টা আপোনালোকক ঊলৰ দহি কৰি দেখুৱালোঁ। আপোনালোকেও চেষ্টা কৰি চাওকচোন, নিশ্চয় পাৰিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। নমস্কাৰ।